ৰাকেশ বড়ো ডাঙৰীয়া মুছলিম জাতি মাইনৰিটি জাতিক কিবা অমান্য কৰিছে, অসন্মান কৰিছে। কিয় এই টুপিটো ৰাজনীতিকৰ ব্যৱহাৰ কৰা এইটো এটা হেৰি নেকি? এইটো ক'ত পিন্ধে? মছজিদত পিন্ধে, নামাজ পঢ়িলে পিন্ধে, যিকোনো পবিত্ৰ স্থান আৰু য'ত থাকে তাতে পিন্ধে। এই ৰাজনীতিকৰ ফাঁকন দি পেলাই এই টুপিটো কিয় ব্যৱহাৰ কৰিছে? এইটোতো মুছলিম নহয়, মাইনৰিটি নহয়, মাইনৰিটিবিলাকে ল'ব। এই কৈছে ইলেকশ্যন শেষ নোহোৱালৈকে মই টুপিটো পিন্ধিম। এই টুপিটো ব্যৱহাৰ কৰা বস্তু ভাবিছে নেকি? আৰণাই লৈ পেলাই কৰকচোন। আৰণতে লওক, কিয় অন্য জাতিৰ ইমান পবিত্ৰ টুপিটো কিয় অসন্মান কৰিছে? ক'ব লাগে মুছলিম জাতি আৰু এই কিবা মাইনৰিটি ভাই দাদাবিলাকে ক'ব লাগে, কওক চবৰে অধিকাৰ আছে। মাইনৰিটিৰ ওচৰত যাওক, মুছলিম জাতিৰ ওচৰত যাওক, ভোট খোজক। এই টুপিটো কিয় লৈ পেলাই অসন্মান কৰিছে? এইটো ব্যৱহাৰ কৰা নহয়, এইটো পিন্ধিবৰ কাৰণে ৰাজনীতিকৰ ব্যৱহাৰ কাৰণে নহয়।